ভৈৰৱকুণ্ডত বৰ্ডাৰ এৰিয়া প্ৰগ্ৰাম। ভৈৰৱকুণ্ডত বৰ্ডাৰ এৰিয়া প্ৰগ্ৰাম। জাতি জনজাতিৰ সমন্বয় ৰক্ষা কৰি একেডাল এনাজৰীৰে আগবাঢ়ি যোৱাৰ মানসেৰে অইন বছৰৰ দৰে এইবেলিও ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত অসম সাংস্কৃতিক পৰিচালনা মন্ত্ৰালয় আৰু উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰীয় ডিমাপুৰৰ উদ্যোগত এইবেলি ভাৰত ভূটান সীমান্তত ভৈৰৱকুণ্ডৰ ধনশ্ৰী ৰিজৰ্ট অডিটৰিয়াম হলত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। চিত্ৰশিল্পী ভিলেজৰ প্ৰতিষ্ঠাপক ৰবিৰাম ব্ৰহ্মই উদ্বোধন কৰে। এই অঞ্চলত বতাহ আমি কেৱল আমি যাৰ ফলত যাৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে আজিৰ অনুষ্ঠানত উত্তৰাখণ্ড, কেৰালা, মিজোৰাম, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বিহু, কোচ ৰাজবংশী, বড়োৰ বাগুৰুম্বা শিল্পীসকল অংশগ্ৰহণ কৰা দেখা যায়। আনহাতে অহাকালি ওদালগুৰি জিলাৰ ফুটিয়াচাঙত দ্বিতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অনুষ্ঠান বিশেষকৈ ভাৰত ভূটান সীমান্ত আৰু ভাৰত বাংলা সীমান্তত হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। আচ্ছা, এইটো কাৰ্যসূচীটো দুদিনীয়া। আজি ইয়াত ভৈৰৱকুণ্ডত প্ৰথম দিনীয়া কাৰ্যসূচী আৰু কাইলৈ ভুটিয়াচাঙত দ্বিতীয় দিনৰ কাৰ্যসূচী। আৰু কাৰ্যসূচীটোৰ নাম হৈছে বৰ্ডাৰ এৰিয়া প্ৰগ্ৰেম। এইটো ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ ডিমাপুৰস্থিত যিটো উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ, তেওঁলোকৰ কিছুমান কেলেণ্ডাৰ ইভেণ্ট আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ লগত কৰে সহযোগত। আৰু এইটো বৰ্ডাৰ এৰিয়া প্ৰগ্ৰেমটো আজি কেইবাবছৰ ধৰি পাতি থকা হৈছে। আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰ আৰু ইণ্ডো ভূটান বৰ্ডাৰ এই দুটাই সাধাৰণতে বাছি লয়। আৰু এইবাৰ ইণ্ডো ভূটান বৰ্ডাৰ কৰা হৈছে। আপোনালোকে প্ৰগ্ৰেমটো দেখিছে। ইয়াতে আমাৰ উত্তৰাখণ্ডৰ আহিছে, কেৰেলাৰ আহিছে, আমাৰ নৰ্থ ইষ্টৰ মিজোৰামৰ আছে, অৰুণাচলৰ আছে, আৰু আমাৰ লোকেল বিহু ট্ৰুপ আছে, আৰু কোচ ৰাজবংশীৰ হুদুম নৃত্য আছে, আৰু বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য আছে। আৰু এইখিনি ট্ৰুপে আকৌ কাইলৈ ভুটিয়াচাঙত অনুষ্ঠান পৰিৱেশন কৰিব। এইটো প্ৰগ্ৰামৰ যোগেদি, এইটো কাৰ্যসূচীৰ যোগেদি আপোনালোকে সাংস্কৃতিক দিশত ভাৰতবৰ্ষৰ যিটো নেকি থলুৱা জনগোষ্ঠী আছে তেওঁলোকক কি বুলি আহ্বান কৰিব? এতিয়া চাওক, এইটো আমাৰ অসমৰ যিকেইটা ট্ৰুপ, সেইকেইটাৰ ট্ৰুপকেইটাই যেতিয়া তাতে অনুষ্ঠান পৰিৱেশন কৰিছে তেতিয়া বাহিৰৰখিনিয়ে তেওঁলোকক দেখি খুব চিয়াৰ আপ কৰিছে। তেনেকৈ আমাৰ অসমৰখিনিয়ে
তেওঁলোকৰ নেদেখা নৃত্য এটা দেখি চেয়াৰ আপ কৰিছে চ' তেওঁলোকে ইটো সিটোৰ লগত যিটো তেওঁলোকৰ এটা মানে মিলা প্ৰীতি হ'ল দুখন কেইবাখনো মানে ৰাজ্যৰ মাজত বা তেওঁলোকে সাংস্কৃতিক বিনিময় হ'ল সেই মিলা প্ৰীতিৰ বিনিময়টোৱেই মানে নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ ডিমাপুৰ আৰু আমাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এটা মানে উদ্দেশ্য আৰু মই ভাবোঁ সেই উদ্দেশ্যখিনি পূৰণ হৈছে আৰু ইটোৱে সিটোৰ সংস্কৃতি শিকিছে আৰু এই জেগা নতুনকৈ এটা জেগা শিকিছে দেখিছে বাহিৰৰ মানুহখিনি আহি পেলাই গতিকে জেগাটোৰ বিষয়েও জানিছে ইমান ধুনীয়া ভৈৰৱকুণ্ডৰ বিষয়ে চ' সেই উদ্দেশ্যখিনি তাৰমানে সফল হৈছে বুলি মই ভাবোঁ আৰু এনে অসমত কিমানতম অনুষ্ঠিত হৈছে বৰ্তমান কিমানতম ঠিক ক'বলৈ দিগদাৰী মানে আজি বিগত কেইবাবছৰো ধৰি মই মোৰ চৰকাৰী চাকৰি 13 বছৰ হ'ল এই 13 বছৰ ধৰিতো মই প্ৰতি বছৰে এইটো অনুষ্ঠান দেখি আহিছোঁ নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰৰ লগত আমাৰ কালচাৰেল ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছে সহযোগত পাতে গতিকে সিমান মই প্ৰতি বছৰে মানে নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড Come to News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.